আপোনালোকেও ট্ৰাই কৰি চাব দেই উফ কলেজৰ পৰা আহি কি যে ভাগৰ লাগিছে ভোকো লাগিছে কিন্তু বলক নহ'লে এটা টেষ্টি আৰু পাৱাৰ পেক চালাড বনাওঁ এট ফাৰ্ষ্ট পিঁয়াজ আনি একদম খচখচকৈ কাটি ল'লোঁ লগত পিছে জলকীয়াও এইফালে আহিল মোৰ প্ৰিয় বগা বাতিটো তাত দিলোঁ তিয়াই থোৱা বুট আৰু মগুখিনি প্ৰটিন দেই নেক্সট কটা জলকীয়া আৰু পিঁয়াজখিনি দিলোঁ লগত দিলোঁ নিমখ জিৰা গুড়ি আৰু অলপমান চাট মছলা এইফালে বাতি গুচি চিলবাট্টা আহিল তাত ৰ'ষ্ট কৰি থোৱা এলমণ্ডকেইটা গুড়া কৰি চালাডখিনিত দি দিলোঁ ৰ'ব এতিয়া হোৱা নাই ব্ৰেড কেইটামানো সৰু সৰুকৈ কাটি ৰ'ষ্ট কৰি কুটন বনাই চিধা চালাডত এণ্ট্ৰি দিলোঁ আৰু মাত্ৰ দুটা বস্তু আছে দেই মোৰ ফেভৰেট চুইট কৰ্ণ আৰু বিউটি পিল ডালিম বাছ হৈ গ'ল মোৰ হেল্ডি ইয়াত য়াম্মি ৰেচিপি আৰু এইখন কেনেকুৱা টেষ্টি